পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তত উত্তেজনা অসমৰ ভূমিত মেঘালয় বিশাল ছাত্ৰ দলসহ আৰক্ষীৰ বলপূৰ্বক প্ৰৱেশৰ প্ৰচেষ্টা সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত এইবাৰ সেউজ বনাঞ্চল সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক লাংপেৰ অঞ্চলৰ যুৱ দলে এইবাৰ বনাঞ্চলৰ গছ-গছনি কৰিব ৰক্ষণাবেক্ষণ টিফুচিত টিভি কণ্ট্ৰল চেণ্টাৰ হেল্থ কমিউনিকেশ্যন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ছেমিনাৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ পিটং বাতৰিলৈ পশ্চিম কাৰ্বি আংলং অসম মেঘালয় সীমান্তৰ দুৰ্গম চাবুৰাত যোৱা শনিবাৰে মেঘালয় একাংশ দল সংগঠন আৰু আৰক্ষীয়ে বলপূৰ্বক অসমৰ ভূমিত প্ৰৱেশ কৰিব বিচৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি সীমান্তৰ কাৰ্বিভূমিৰ চাবুদা অঞ্চলত জাতালুং নামৰ গাঁওখনত যোৱা শনিবাৰে পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত অধীক্ষক বলিন্দ্ৰৰীৰ নেতৃত্বত অসম আৰক্ষী আৰু সীমান্তৱৰ্তী মেঘালয় ৰিভয় জিলা আৰক্ষীৰ মাজত হ'বলগীয়া এক সহায়তামূলক আলোচনাৰ বাবে অসম আৰক্ষীৰ বাসপাতি থকা অৱস্থাতে উক্ত ঘটনা সংঘটিত হয় মেঘালয় ৰিভয় জিলাৰ পৰা খাচী ছাত্ৰ সন্থা আৰু ৰিভয় ইউথ ফেডাৰেশ্যনৰ প্ৰায় 200 শতাধিক সদস্যই জাতালুং নামৰ গাঁওখনৰ হৈ কেইবা কিলোমিটাৰ ভিতৰত অৱস্থিত উমাত নামৰ গাঁওখনত প্ৰৱেশ কৰিব বিচাৰে কিন্তু তাত বাহৰ পাতি থকা অসম আৰক্ষীয়ে দলটোক বাধা প্ৰদান কৰিবলৈ কৈ দুই পক্ষৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় কিছু সময়ৰ পিছতে মেঘালয় এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মেঘালয়ৰ উক্ত সংগঠন দুটিৰ প্ৰতিনিধিসকলে উমাতলৈ প্ৰৱেশ কৰাৰ বাধা প্ৰদানক লৈ এইদৰে অসম আৰক্ষীয়ে বাক বিতণ্ডাত লিপ্ত হোৱাৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি শেষত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক বলিন্দ্ৰৰী উমাতৰ শ্মশানলৈ যাবলৈ দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে Ladak lap tumi nang kelang bet ke manghu nang nang le tum asa kheri nang lang aphan sike ba la son sili tum phanta nang tum kar bi gido adim aprang prang nang tum kheri nang tum lang tuk nang silang non pulang te neli ge nang ya pon tek thai le tum tak KSU ete bolata KSA la pen ke kapre ka hong ko thon do an la pen party do an phanta neli nang ya pon thek lo hajan ta pur be kheta do lang le tum tak Wahanang Sabra Zasman report Kat News লাংচলিত পৰলাংপাৰ বৃহৎ বনাঞ্চলৰ ৰক্ষণাবেক্ষণ তথা গছ-গছনি সুৰক্ষাৰ হকে মাত মাতিছে অঞ্চলটোৰ এজাক যুৱকে এইবাৰ পৰা কেৱল বন বিভাগেই নহয় স্থানীয় যুৱকসকলে ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰিব লাংচলিত পৰলাংপাৰ বৃহৎ সেউজীয়া বনাঞ্চল সোমবাৰে বৰলাংপাৰ নতুন বজাৰস্থিত আবেগিমি ক্লাবত লাংচলিত বৰলাংপাৰ যুৱক একত্ৰিত হৈ আয়োজন কৰে এক সংবাদমেল জৰিয়তে যুৱকসকলে বনাঞ্চল সুৰক্ষাৰ বাবে ল'বলৈ ওলোৱা পুলিচৰ পদক্ষেপৰ কথা সদৰি কৰে আৰু এইদৰে যুৱকসকলৰ সৌজন্যত বনাঞ্চলৰ ৰক্ষাৰ দায়িত্ব পালন কৰোঁতে যাতে বন বিভাগৰ লগত মত বিৰোধ নঘটে তাৰ বাবে ইতিমধ্যে আলাপ আলোচনা কৰা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে যুৱ নেতৃত্ববৰ্গই এই কাৰ্য এই সংকল্প একাংশ অবৈধ কাঠ চোৰ আৰু কাঠ ব্যৱসায়ীৰ বাবে নিশ্চয় মূৰৰ কামৰণি হ'ব উল্লেখ্য যে সংবাদমেলত বৰলাংপাৰ KSA মুখ্য শাখাৰ সভাপতি সঞ্জিত ফাংচো সম্পাদক মংগল সিং টেৰাং KYC কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক বীৰেন হাছে KSA ইংলংগিৰি উপশাখাৰ সভাপতি জিতেন ৰংহাং প্ৰমুখ্য ভালেসংখ্যক ছাত্ৰ নেতা উপস্থিত থাকে আনহাতে যুৱক দলৰ এই মহৎ পৰিকল্পনাক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ nona bangke litum ani penarni mate ajo pen ajo lapu nang konbom lason situm thekdam long lapen de karbieng long akang pi alam le litum te thanam si tamila bangso thengpi teng prang bangke kirir sengang long pu bangka ve pin lo nona pu ni tum area pune pudam si tame lamding lot 8 km an ta ve der lo lasin non ni tum pulang se pulang fer hawarong si tame masap so bake duigla labang so thengpi theng prang tameli tum kosong se kacera komi ma pun tum ani ong pen tum chingwai ting sai bom lo la pen tini tum la person ajo tami tum patrolling asai tami da youth pen tami claim bom lo la pen te hum ni tami tum kene pondo lo la pen te department la phanta tum hanover la puson te tum doiglo la si non ni tum labang so nai tum channel pen pachini pu bangke la ekhen lo pini pen ke bang jilang arni ya bangke la puson aron re pen le tum lang se blang phera habar lo thengpi theng prang nang kerok abang ke sabdin pen ing tonang pupusi ni tuma hin pen ang tuma thengno pachini glo suliat la pen bolang pen la swadak YouTube kaching wai alam do ditum la bangso thengpi theng prang che pangjong nang ko athet alam ma gala pulo athe ditum ke themi atum ke bang jilang arni
hem kachuk kimi ya phanta niyo kachu thu ya phanta tum kachelong boy thi mate karbiang long arlo ing samjin kali muan ke kedun e ang thek si thek long bom long tum tame na sin nili kishonor gang tumang la lo kang hu tum si tame ing tonon yong sing ton thek thep la tang te ni tum KSA pen chenglok public pen chenglok ni tum youth pen chenglok alang ni tum han nep check si ni tum ahin bra me ing sai ponang ko ko la bang so kang sai long bang ke maduta adai nang pilong le tum han yong si alang tum han ne bunlong check pen mo hola so ahut kupen kupine department pen ching kitang do platang te tum department phan tami tum sodak pen itum ahin pen ing sai pon purpose ni li KSA bolang pe ban pen pachini de thol lang sudah hawar long pen bang pot lasi nili ki pudin pu bang ke dak nili tum bolang fair la pen lang sulet yud do an nili tum chingrum pen pini la dak pen ke pachini jalam mang ke la pulo bolang fair la pen lang sulet hawar long kaprek organization amenang ki en pen tangkanang ki rung khapen chenglok public pun harassment ki pi laso ki sung bang nili tum chichak loilo bolang fair la pen dak lang sulet hawar bang lasi lasong nong no bang ke nili thumanta nang pinang ne la pen nili tum ta lasong no bang charju bel tung telo lasi non pini pen terang ke thu pen tu pachini lo non ke bang jelang arni jong si lasong na salang no nang eklem tum dokok pulu tang te nili tum ada deng nang de dok pulu tang te la ke chok che ke me thang si ada che nang gi pusi nili tum pini lang sulet bolang fer yut pen terang ke thu pen tu papang dak pon lo কাৰ্বি আংলং জিলা হেল্থ সোসাইটি ন্যাশনাল টিবি এলিমিনেশন প্ৰগ্ৰামৰ সৌজন্যত নিজ কাৰ্যালয়ত হেল্থ কমিউনিকেশ্যনৰ সন্দৰ্ভত এখন সেমিনাৰ অনুষ্ঠিত কৰা হয় অসমৰ ভিন্ন জিলাৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলা হেল্থ সোসাইটি আৰু ন্যাশনাল টিবি এলিমিনেশ্যন প্ৰগ্ৰাম চমুকৈ NTP সৌজন্যত ডিফুট ভাৰ্চুৱেল ষ্টেট লেভেল মিডিয়া ৱৰ্কশ্বপ অনুষ্ঠিত হয় সোমবাৰে ৱৰ্কশ্বপখনত ডিফুৰ ভালে সংখ্যক সাংবাদিক তথা সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলে অংশ লয় আগন্তুক 2025 চনলৈ লক্ষ্য নিৰ্ধাৰণ কৰা টিভি নিষেধ কাৰ্যসূচীত সংবাদ মাধ্যমেও সংবাদ পৰিৱেশনৰ যোগে সহযোগ কৰাৰ বাবে সাংবাদিকসকলক আহ্বান কৰে টিজলা টিভি কণ্ট্ৰোল চেণ্টাৰ বিষয়া ডক্টৰ দেউৰীয়ে আজি আমাৰ ষ্টেট লেভেলৰ যিটো মিডিয়া ৱৰ্কশ্বপ তাত আপোনালোকক পাৰ্টিচিপেট কৰিবলৈ আমি ইনভাইট কৰিছিলোঁ আপোনালোক সকলোৱে আহি পিনে আজি এই ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰি পিনে আমাক মানে নথৈ সুখী কৰিছে আৰু আমি ভাবিছোঁ যে আপোনালোকে টিভি আপোনাৰ মানে টিভি মুক্ত কৰিবৰ কাৰণে ইণ্ডিয়াক তাত মানে যিখিনি আপোনালোকৰ মিডিয়াৰ পৰা সহায় সহযোগ লাগে আপোনালোকে সেইবিলাক আগবঢ়াই থাকিব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় সে সম্মানিত বিৰতিৰ Nanglitum cek lapin bulukapen kasilam pon cegang hoy palinga mukha hai hoy ingnik longluma longlilang plutang te birta kemido Outdoor Bamboo Industries West Karbi Anglong dongka mukamalong nanglitum apor panahok hipin pen humrig no ladak nanglitum cek pen kasilam pon sofa set paling hoton dining chair rocking chair lapin mirror tap hai hui long ponik ji lassi humrig non Outdoor Bamboo Industries West Karbi Anglong dongka mukam Lanso se kachini jiapan chingri biarong dongka muka mate laber ki pia number long humrig no It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503768. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিত ASC APSLCৰ সৌজন্যত যুটীয়াভাৱে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উদযাপন কৰা হয়
জিলাখনৰ খেৰণীস্থিত কপিলী কলেজত অনুষ্ঠিত কৰা হয় এই আন্তৰ্জাতিক লিঞ্জা দিৱস কাৰ্যসূচী আন্তৰ্জাতিক দিৱসটি উদযাপনৰ উদ্দেশ্যে আয়োজিত সভাত পৌৰোহিত্য কৰে ASTC হামৰেন কমিটিৰ সভাপতি ৰাম সিং টেৰাঙে অনুষ্ঠানটিত ASTC ৰাম সিং ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে উপস্থিত থাকে ASTC আৰু APSLC কেইবাগৰাকী বিশিষ্ট নেতা তথা কৰ্মকৰ্তাসকল অনুষ্ঠানত দুই দলে বিভিন্ন কাৰ্যপন্থা ৰূপায়ণৰ ক্ষেত্ৰত মিলিজুলি আগবঢ়াৰ ক্ষেত্ৰত আলোচনা বিলোচনা কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ Lorong kiki itu video culture son mante nonda so system se dogongan foto la pera ami tumla apera pe khipen take dora te mane isolated area khera giyo son muli to mane rote sarkar aniha rote la so 62 da tum ko video da atega help ba kuna lasi la so no pe ken no le betia farmana Ilitum, Ephang ko pia piti tak deklam se ko mau ke chalang pensi la so ka bu ko thik lo ba la so par man tekle pone ge ilitum lo la pe non ke bang gi umi ki ilitum se so dai to ke ta semet ki par ke nani la so lang ke kan so no ke jo asi nani ke jo kia so wa ke si ve so la ken nani lang ke lang ko so ta ta no la bang so mobilization a period of just say map ka effect na man lage la so ke so ba ke bari tu malo ki no se effect na athi la tu malo le ke na na ke si jo si lan da lo no le ka ya lo so ma filan ka ni lo ni tu pi la salon le ka se ra ji ba lo le ke se ta te a ke ka da me ti lo si do la so si pi ni tu সমগ্ৰ তিৱা জনজাতিটোৰ উন্নয়নৰ বাবে জীৱন উৎসৰ্গা কৰা বিশিষ্ট সমাজকৰ্মী লিং ফামজঙক আশ্ৰয় জনাই সম্বৰ্ধনা নিজৰ কষ্টিটোৰ হকে কাম কৰি ব্যক্তিগত জীৱন উপভোগৰ পৰা বিৰত থকা 95 বয়সীয়ান এই লোকজনক এইদৰে সম্বৰ্ধনা জনাই তিৱা কষ্টিটোৰ হৈ উপযুক্ত সন্মান প্ৰদৰ্শন কৰিলে আশ্ৰয় আমৰি পৰিষদীয় সমষ্টিৰ উমচুৱাই নিবাসী তথা বিশিষ্ট সমাজকৰ্মী লিং জামফাং নিজৰ কষ্টিটোৰ হকে জীৱন উৎসৰ্গা কৰাৰ লগতে আজীৱন অকলশৰীয়া আৰু দৰিদ্ৰ জীৱন যাপন কৰি আহিছে গোটেই জীৱন অবিবাহিত তথা এই বয়সীয়ান লোকজনক আশ্ৰয়ৰ সৌজন্যত তিৱা পৰম্পৰাগত সাজ কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে আশ্ৰয়ৰ এই কাৰ্যভূয়সী প্ৰশংসা কৰে স্থানীয় জ্যেষ্ঠ বাসিন্দাসকলে 15 দিনমান পূৰ্বে এটা পৰিকল্পনা হাতত লৈছিলোঁ যে আমাৰ যি নেকি তিৱাসকলৰ প্ৰথম সংগঠন লালুং দৰবাৰ সেই সংগঠনৰ এজন সক্ৰিয় সদস্য লিং ফামজং তেখেতৰ ঘৰ আমচাই পিনো তেওঁ শাৰীৰিক অসুস্থতা তেওঁ ভুগি আছে কাৰণটো হ'ল মানে তেওঁ যিখিনি সময়ত জাতিক তেওঁ সহায় কৰিছিলে জাতিৰ বাবে কাম কৰিছিলে লালুং দৰবাৰৰ সক্ৰিয় সদস্য হৈ কাম কৰিছিলে জাতিক সেৱা কৰি থাকিলে তেওঁ বিয়া বাৰু নকৰিলে আজি তেওঁৰ অৱস্থা খুবেই বেয়া সেইবাবে আমি পৰিকল্পনা কৰি পেলাই আমি কঠিয়াতলী আঞ্চলিক কমিটি ৰহা আঞ্চলিক কমিটি নগাঁও জিলাৰ বিভিন্ন বিষয়ববীয়া সদস্য ছাত্ৰ সন্থা লগতে আমি কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি আংলঙৰে বহুত সমাজকৰ্মীয়ে আমাক সহযোগ আগবঢ়ায় আৰু সেই সহযোগিতা মৰ্মে আমি তেখেতক এটা পালেং বাল্টি চাবোন হৰলিক্স তেনেকুৱা লাগতিয়াল যিবিলাক বস্তু তেওঁক আমি যোগান ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু বৰ্তমানেও যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতক যদি সহায় সহযোগিতা আগবঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক আৰু এইখিনিতে মই এজন ব্যক্তিৰ মই নাম ল'বই লাগিব যিজনে মোক আৰম্ভণিৰ পৰা সহযোগ কৰিছে তেওঁ হৈছে আমাৰ ৰহা অঞ্চলৰ ৰহাত নিবাসী সদতীয়া ছাত্ৰ সন্থাৰ লগত জড়িত তিৱা সাহিত্যসভাৰ লগত জড়িত এজন সমাজকৰ্মী প্ৰাচুৰ্য ডেকা ৰজা তেওঁ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে তেওঁ বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতৰ সহায় সহযোগিতা মৰ্মে আমি আজি কিছুমান বস্তু যিবিলাক লাগতিয়াল বস্তু আমি যোগান ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু কঠিয়াতলী আঞ্চলিক সমিতিকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ Ngalo dak nilitum atsu hoipen political student hoipen alangli inut lalung dorbar member inut active member alangli ling phamjong alangli long nitum asona hormu nang peletun lo baleng lapen petsit lapen
paltin horlicks kejuason lahita nang palitun lo alang li aprang la radat tumpan kamathasi methang apan mathatetet si alang li ke ajota siriret lo la sinonan alang li la ana jibiduk nangkok lo হয় আজি আমি লিংফামজঙৰ ঘৰত উপস্থিত হৈছোঁ সকলো ছাত্ৰ সন্থাই আমাৰ তিৱা ছাত্ৰ সন্থা সকলো আমি উপস্থিত হৈছোঁ লগতে যিমানখিনি পাৰোঁ আমি তেখেতক যাৱতীয় সামগ্ৰীসমূহ তেখেতৰ ঘৰত আমি সহায় সহযোগিতা আগবঢ়াই দিছোঁ যোগাৰ কৰি দিছোঁ আৰু কোনোবা যদি সদাশয় ব্যক্তিয়ে তেখেতক যদি সহায় কৰিব বিচাৰিছে কিবা আগবঢ়াব বিচাৰিছে তেখেতসকলে আমাক যোগাযোগ কৰিব আমাৰ সৈতে আমি তেখেতক সহায় কৰাম আৰু আমিও নিজে যিমান পাৰোঁ এটাতো দিছোঁ যিমানখিনি পাৰোঁ আৰু সমৰ্থন কৰিম আৰু সহায় সহযোগিতা আগবঢ়াম ধন্যবাদ আমৰিৰ পৰা পিৰাতানী ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ